আহোম স্বৰ্গদেউসকলৰ ৰাজপ্ৰসাদ অৰ্থাৎ কাৰেংঘৰ। আহকচোন আজি আমি কাৰেংঘৰ বিষয়ে কিছু কথা জানো। কাৰেংঘৰ বা কা-ৰুম আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। 1540 চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰে। এই ৰাজকাৰেংটো বনোৱা হৈছিল ইটা আৰু থলুৱাভাৱে বনোৱা কিছু বিলাতী মাটিৰ দ্বাৰা নিৰ্মাণ কাৰ্য কৰা হৈছিল। আজিও সগৌৰৱে এই ৰাজকাৰেংটো থিয় হৈ আছে। জানিব পৰা মতে শৰাইঘাটৰ ৰণ যি হৈছিল, এই ৰণদংকা ইয়াৰ পৰাই এই ৰাজকাৰেঙৰ পৰাই বজাইছিল বুলি জনা যায়। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।